আমি গোটেই নিশা ট্ৰেইনত কটাই আজি পুৱা মালদা ফাৰাক্কা ইত্যাদি ষ্টেচন পাৰ হৈ খন্তেক সময় পিছত আমি পশ্চিমবংগৰ এটি লেখত ল'বলগীয়া ষ্টেচন কলিকতাত উপস্থিত হ'মগৈ। আমি গোটেইবোৰ একেলগে বহি আছোঁ। মুনুও আছে, পেহীও আছে আৰু বাকীবোৰো আছে। বাকী আমি আহি উপস্থিত হ'লোঁ সেই কলিকতা ষ্টেচনত আৰু ইয়াৰ পৰা আমি পোনে পোনে হোটেললৈ যাম। তাত অৱস্থান কৰি আমি ফ্ৰেছ হৈ পেলাই বাহিৰলৈ ওলাই আহিম। আজিৰ দিনটো আমাৰ বাবে খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ইতিমধ্যে আমাৰ ৰাইজ ওলাইছে, সাজি কাচি এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ। কি কলৈ যাম, কি কৰিম, সমগ্ৰ কথা ভিডিঅ' আপোনালোকক দেখুৱাম। পুৱাৰ ভাগত আমি কলিকতাৰ চাহ আৰু পুৰি চব্জি খালোঁ। খাই আমাৰ যাত্ৰা আৰম্ভ কৰিম। আমাৰ পিচিৰ মেয়ে মানুহ আছে এখানে। মানুহ আমি এখন প্ৰথমে কোথায় যাব? আমি সায়েন্স মিউজিয়াম যাব। প্রথমে সায়েন্স মিউজিয়াম যাব, তারপরে আমি ইকো পার্কে যাব। ওখানে দেখতে কিছু কিছু দেখুন। হ্যাঁ, কেমন লাগছে? হ্যাঁ হ্যাঁ। আমার গ্রুপৰ মেনেজাৰ দাদা আছে। দাদা বাকী কেনেকুৱা দাদা? আমাক মানে কি দেখাম বুলি ভাবিছে আপুনি? এতিয়া আমি সায়েন্স সিটি চাম। তাৰপিছত আপোনাৰ সায়েন্স সিটি চোৱাৰ পিছত ইয়াৰ অপজিটতে আছে বিশ্ব বাংলা। গতিকে প্ৰথমে আমি এই দুটা এটেম লৈছোঁ, এই দুটা চাম, তাৰপিছত আকৌ আমি আগুৱাই গৈ থাকিম। এয়া কলিকতাৰ বিখ্যাত সায়েন্স সিটি আৰু এই সায়েন্স সিটিৰ ভিতৰত আপুনি টিকেট সংগ্ৰহৰ বাবে ইয়ালৈ আহিলোঁ। ইয়াত টিকেটৰ বিভিন্ন মূল্যবোৰ দিয়া আছে। এজনৰ 65, 3D শ্ব' চালে 30 টকা, ৰোড ট্ৰেইনৰ ব্যৱস্থা আছে 25, ৰোপৱে আছে 65, টাইম মেচিনৰো ইয়াত ব্যৱস্থা আছে, টাইম মেচিনৰ 40। আৰু ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমি বিভিন্ন লোক অহা দেখিছোঁ। টেকন'লজি মানে বহুত ধুনীয়া টেকন'লজি, মানে আপোনালোকে আহি বহুত বেছিয়ে মজা পাব। সায়েন্স সিটিৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই ভাৰত তথা পশ্চিমবংগৰ যি মহান মনীষী ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটোখন আপুনি ইয়াত দেখিবলৈ পাব। ৰবীন্দ্ৰনাথ ঠাকুৰক বাদ দি যেন পশ্চিমবংগৰ যি সাহিত্য, যি সংগীত, যি অন্যান্য যাত্ৰা, এই অন্যান্য যাত্ৰাসমূহ যেন সম্ভৱ নহয়। ভাৰতবৰ্ষৰ এজন আগশাৰীৰ বৈজ্ঞানিক হৈছে ডক্টৰ APJ আব্দুল কালাম। আৰু ডক্টৰ APJ আব্দুল কালামৰ নামতেই সায়েন্স সিটিৰ ভিতৰত মিছাইল পাৰ্ক শীৰ্ষক এক স্থানৰ ব্যৱস্থা কৰিছে, য'ত ডক্টৰ APJ আব্দুল কালামৰ প্ৰতিমূৰ্তিকে ধৰি তেখেতৰ বিষয়েও ইয়াতে কিছু ৰাইজক অৱগত কৰোৱা হয়। গধূলি আহিল তৰা জিলিকিল। স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ শীৰ্ষক নাম দি এই সায়েন্স সিটিত এক বিশেষ স্থানৰ ব্যৱস্থা কৰিছে, য'ত সকলোৱে স্বাধীনভাৱে মুক্ত মনে ইয়াত বহিব পাৰে মুকলি আকাশৰ তলত। কুয়া বহুত ডাঙৰ কুয়া, এইটো আচল কুয়া বুলি নাভাবিব। ইয়াত দুখন আইনা সমান্তৰালভাৱে ৰাখিছে। ৰখাৰ পিছত যি বৈজ্ঞানিক প্ৰক্ৰিয়া অনুসৰি এইটো আপোনাৰ এনেকুৱা দেখা হৈছে। দুই তিনি চাৰি 1 2 3 4 অনেক বৈজ্ঞানিক সামগ্ৰী ইয়াতে উপস্থাপন কৰা হৈছে।
এক্সপান্ডিং কিউব সায়েন্স চিটিৰ বিষয়ে তুমি কি ক'বা কেনেকুৱা পালা সায়েন্স চিটি খুব ভাল উন্নত আৰু সায়েন্স চিটিত বৈজ্ঞানিক বিজ্ঞানৰ বিভিন্ন বস্তু ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত আপুনি পুংখানুপুংখভাৱে চাবলৈ হ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব যেহেতু আমি দৌৰা দৌৰিকৈ আহিছোঁ গতিকে আমি গোটেইখিনি বস্তু ভালদৰে আমি চাব নোৱাৰিলোঁ বিভিন্ন দেশ বিদেশৰ বিভিন্ন প্ৰজাতিৰ মাছো ইয়াত ৰখা হৈছে ইয়াত মনো এলেন শীৰ্ষক এটি মাছ যি কুকুৰৰ উৎপাত সায়েন্স চিটিত বাপৰে বাপ গুৱাহাটীৰ সায়েন্স মিউজিয়ামতো কুকুৰৰ কতো বিচাৰি নাপায় কিন্তু ইয়াৰে সায়েন্স চিটিত মানে কুকুৰেও ৱেলকাম কৰা আমি দেখা পালোঁ এটা কুকুৰ আহিল মোক মানে কুকুৰ মানে বহুত আছে মানে কুকুৰ মান ক'লে জেলে জেনেলা Jingla lah, Pak. হা না Ana. ইন্দু গলে জলা বলে জনা Nang ni, Mak. হা খান্না বলে জম বলে গেলে আজ তো মেলা জেনে লো না 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 নে আজো আন্দোলা জেলে কান্দো মানে না শুনে কেউ না সে তবে একলা চলো রে ভাৰতৰ যি স্বাধীনতা সংগ্ৰাম এই স্বাধীনতা সংগ্ৰামৰ এই বিশেষ ধাৰাটোত পশ্চিমবংগৰ এজন বিশেষ ব্যক্তিয়ে এটি গানেৰে নেতৃত্ব দিছে তেখেত হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি গীত যদি তোৰ তাক শুনে কেউ না আছে তবে একলা চলো এই গীতে আচলতে পশ্চিমবংগৰ বা সেই সময়ত ভাৰতীয় লোকক স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এক নতুন মাত্ৰা দিছে আৰু কলিকতালৈ অহাৰ লগে লগে ইয়াত যি বিভিন্ন বঙালী গান ইয়াত আমি শুনিবলৈ পালোঁ এই গীতটোৱে আচলতে মোক বিশেষভাৱে অনুপ্ৰাণিত কৰে মোৰ জীৱনক আগুৱাই নিবলৈ এই সায়েন্স চিটিৰ ভিতৰত বিভিন্ন গৃহ আছে যি গৃহসমূহত প্ৰৱেশ কৰিলে আপুনি আৰু বিশেষ বিশেষ বিভিন্ন ধৰণৰ আটক ধুনীয়া আকৰ্ষণীয় বস্তু দেখিবলৈ পাব আৰু সেই গৃহবোৰত সোমালে আপুনি পৃথকভাৱে তাত টিকট কাটিব লাগিব ইয়াতে পেনোৰামা অন হাম তাৰকৈ চালো দাদা কেনেকুৱা লাগিল বঢ়িয়া এক্সেলেণ্ট তাত মানে কি কি দেখালে মানে তাত মানে আপোনাৰ পৃথিৱীৰ ষ্টাৰ্টিং ডাইন'ছৰৰ সৃষ্টি ডাইন'ছৰৰ পিছত পৃথিৱীৰ কেনেকুৱাকৈ ডাইন'ছৰবিলাক বিলুপ্ত হ'ল সেইবিলাক নেক্সট আফ্ৰিকান বৰফ আইচৰ মানে আইচ এৰিয়াবিলাকত মানে কেনেকৈ মানে আহিল জন্তুবিলাক তাৰপিছত স্তন্যপ্ৰায়ী জন্তু কেনেকৈ আহিল সেইবিলাক গোটেইবিলাক দেখাইছে যিবিলাক কালচাৰ মিউজিক চিউজিক এইবিলাক আছে ইনষ্ট্ৰুমেণ্ট আগতে মেডিকেল ট্ৰিটমেণ্টবিলাক কেনেকৈ হৈছিলে যেতিয়া এনেস্থেচিয়া নাছিলে মানুহক কেনেকৈ হাতে ভৰি ধৰি মূৰত প্ৰহাৰ কৰি সংজ্ঞা আহিন কৰি ট্ৰিটমেণ্ট কৰিছিলে সেইবিলাক বস্তু তাতে দেখুওৱা হৈছে নাসাৰ পৰা ইয়াতে লাইভ দেখুওৱা হৈছে অন্য যেনতেন কুকুৰে কিন্তু আপোনাক ৱেলকাম নিশ্চয় জনাব দুইচাৰি দুটা এটা শুই থাকিলে এটা জাগি থাকিব এটা জাগি থাকিলে এটা শুই থাকিব রাইজ রেডি না Ekdom. রেডি এই 40 টাকাতে চাইনে চালো বাবা উল ছাড়ছে চিংলান ছায়া
আছো যেন খুন্দিয়ালো আমি চাইকেলৰ পিছফালে যেন আমি বহি আছো ভাৰতবৰ্ষত বিজ্ঞানৰ যি অগ্ৰগতি সেই অগ্ৰগতিৰ ধাৰাটো ইয়াত সুন্দৰকৈ বৰ্ণনা কৰিছে আমি সায়েন্স সিটিৰ ভিতৰৰ পৰা এতিয়া বাহিৰলৈ ওলাই যাম আৰু বাহিৰলৈ ওলাই যাবৰ কাৰণে ৰূপৰ ব্যৱস্থা আছে আৰু প্ৰতিজন ব্যক্তিৰ কাৰণে 60 টকা ইয়াত নিৰ্ধাৰণ কৰা হৈছে আৰু আমি ৰূপৱেত উঠি আমি সায়েন্স সিটিৰ পৰা ওলাই যাম মানে দৈনিক কত লছ আছে এখানে মানুষ সানডে স্যাটারডে 4-5 হাজার লোক হয় আৰু ৰূপৱে কেমন চলে এখানে ভালো ভালো না 1000 হ্যাঁ হ্যাঁ তো আমাৰ এই ট্ৰিপটোৰ আটাইতকৈ উদ্যমী হৈছে আমাৰ বৌ একেবাৰে সাজি কাচি আহিছে কেনেকুৱা বাকি বৌ তামাম এনজয় না বাকি আৰু কি প্লেন আছে মানে ইয়াৰ পিছত আমি বাংলা যাম কি নাম আছিল বাংলা মেলা নহয় বিশ্ব বাংলা নিকো পাৰ্ক দ্যাটস ইকো পাৰ্ক ওকে আমি ৰূপৱেৰে আহি আছো কলিকতা সায়েন্স সিটিত কি ধুনীয়া ভিউ মনু কেনেকুৱা লাগিছে কোৱা বঢ়িয়া লাগিছে নে বাকি কোৱা ধুনীয়া ইয়াহু বঢ়িয়া ও কি ধুনীয়া লোকেশন বঢ়িয়া মানে এইটা কোন না ভাই আসমান ঘোরা উপরে যে একদম ধুনিয়া লাগিছে কিন্তু তলাতে একেবারে বহুত ধুনীয়া ডাঙৰ এৰিয়া ভাল লাগছে নাই লগা How was the field? ও ৰখি গ'ল মাজত ৰখি গ'ল ৰখাইছি চাইডা চাও এই ইয়াৰ কি মাজত ৰখিল আসমান ঘোরা কথা ও মাজত ৰখিল হেল্পলাইন নাম্বাৰ আমি গোটেই এটা গেছি হ্যাঁ ও মনু মাজত ৰখি গ'ল দেখোন হ্যাঁ কি মাজত ৰখি গ'ল দেখোন ও মা হ্যাঁ কেনে সব ও ৰখি গ'ল গেছি না ৰখাই ফেলাই এটা লাই চাবাৰছি ভিউটো চাবাৰছি ও ফটো তুৰন্ত গতিত আগবাঢ়িল আমাৰ ৰূপৱে পুৰা স্পীড যাব এখিনি পুৰা স্পীড আমি হেকতে না গেলবি না আমি তে যাম এতিয়া নহ'ব বাহিৰলৈ যাম না সায়েন্স সিটিতে একদিন যাই আমার কথা কোটা শুনা নাই এই খালি গাড়ী এই আদাবাড়ি জালুকবাড়ি বাংলাবাড়ি জলদি হেনো আছ নামিম নাকি আর এতিয়া আমি নামিম ও মা মাগতি চলে জানে আৰু এনেকৈ আমি সায়েন্স সিটিৰ পৰা ওলাই আহিলোঁ আৰু এই সায়েন্স সিটিৰ যি ভিডিঅ' এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ